নমস্কাৰ, টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীলৈ আহিছে এটা সুখবৰ। হয় বন্ধু বান্ধৱীসকল, যিসকল চৰকাৰী চাকৰি কৰে চাকৰিয়ালজীৱীসকলৰ বাবে আহিছে এটা ব্ৰেকিং নিউজ। বৃহৎ ঘোষণা কৰিলে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী। হয় বন্ধু বান্ধৱীসকল, আপোনালোকেও ল'ব পাৰিব এডভান্স চেলাৰী। প্ৰয়োজনত চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব আগতীয়া ধন। ন্যূনতম সুদত বেংকৰ পৰা ল'ব পাৰিব এই ধন। নিজৰ সুবিধামতে কিস্তি অনুযায়ী পৰিশোধ কৰিব পাৰিব ধন। এই ব্যৱস্থা কাৰ্যকাৰী কৰাৰ ঘোষণা এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীলৈ আহিছে এটা সুখবৰ। বৃহৎ ঘোষণা কৰিলে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ সুবিধামতে কিস্তি অনুযায়ী পৰিশোধ কৰিব পাৰিব আপুনি ধন। এই ব্যৱস্থা কাৰ্যকাৰী কৰাৰ কথা ঘোষণা কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া ৰিক্সা চালক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। হয় বন্ধু বান্ধৱীসকল, এইবাৰ মুখ্যমন্ত্ৰীয়ে এক বিস্ফোৰক মন্তব্য কৰিছে মিয়া ৰিক্সা চালকক লৈ। আইনমতে মিয়া চালকে অসমত চলাব নোৱাৰিব ৰিক্সা। আইনৰ ৰাস্তাত গ'লে কোনো মিয়াই চলাব নোৱাৰিব ৰিক্সা। ৫ টকাৰ ঠাইত ৪ টকা দিয়াটো মই ভালেই কৈছোঁ বুলি মন্তব্য এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আইনমতে তেওঁলোকে অসমত ৰিক্সা চলাব নোৱাৰে। অসমত মিয়াই অলপ কষ্ট পাই থাকিব লাগিব বুলি মন্তব্য এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এছাৰ নটিচ যদি গৈছে, ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ'ল বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। নাগৰিকত্বৰ প্ৰমাণ নকৰি ইয়াত কান্দিব লগা কি আছে? মোলৈ নটিচ আহিলে ময়ো যাম, মই ৰজা মহাৰজা নেকি? মিয়া ৰিক্সা চালকক লৈ এইদৰে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।